জীৱনটোৰ প্ৰতি তোমাৰ ইমান আক্ষেপ, ইমান অভিযোগ, কিন্তু সেইবোৰ উজাৰি বিলাপ কৰাৰ আগতে নিজৰ পাৰ হোৱা সময়ৰ পৃষ্ঠাবোৰ লুটিয়াই শুদ্ধ অশুদ্ধৰ জঁটবোৰ খুলি মেলি ল'লে দেখিবা প্ৰতিটো বিষম পৰিস্থিতিতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত তোমাৰ সন্মুখত দুটা পথ আছিল, এটা গৌণ, এটা মুখ্য। আবেগ আৰু বিবেকে খেলি মেলি লগাইছিল, কোনটো এৰিবা কোনটো ধৰিবা, কিন্তু চূড়ান্ত সিদ্ধান্ত তোমাৰেই আছিল। দুধুৰ মধুৰ অৱস্থাত তুমি বহু কথা ভাবিছিলা, গুৰুত্ব, সুবিধা, পৰিস্থিতি চাই এটা বাট পচন্দ কৰি খোজ দিছিলা। সেই বাটটো হয়তো তুমি ভবাৰ দৰে নহ'ল। আশাৰ ফুলবোৰ এটা এটাকৈ লেৰেলি যোৱাত তোমাৰ মনলৈ হয়তো আহিব, ইটো এৰি সিটো লোৱাহেঁতেন হয়তো জীৱনৰ ছবিবোৰ অন্য ধৰণৰ হ'লহেঁতেন। ধুমুহাই টচ নচ কৰা সময়ছোৱাত শীতল কিনকিনীয়া বৰষুণৰ আমেজেৰে পৰিপূৰ্ণ হ'লহেঁতেন। আৰু তেতিয়া তোমাৰ হয়তো আনক দোষাৰোপ কৰিবলৈ মন যাব। ফুলবোৰ অন্যৰ ওপৰত জাপি কিছু সকাহ হয়তো লভিবা, কিন্তু তুমি নিজেই জানা জীৱনে তোমাক সুবিধা দিছিল, দুটা বাটেই সন্মুখত আছিল। সময় ৰৈ থকা নাছিল, আৰু তুমি হয়তো পৰিস্থিতিৰ অজুহাত দেখুৱাই সুখৰ তাৰণাত উত্ৰাৱল হৈ সহজ বাটটোকে সেন্দুৰীয়া বুলি বাছি লৈছিলা। জীৱনে সময় দিয়ে, আমি ধৰিব নাজানো। জীৱনে সুযোগ দিয়ে, আমি ল'ব নাজানো। দুটা পথ সদায়েই থাকে। এতিয়াও সন্মুখত তোমাৰ দুটা বাট মুকলি আছে। এটা অতীতৰ কথা ভাবি আক্ষেপক বুকুচাত উঠাই জীৱন শক্তিৰ হ্ৰাস কৰা, নহ'লে অভিজ্ঞতাৰ সিক্ততাৰে সুৰুজমুখী হোৱা। পচন্দ সম্পূৰ্ণ তোমাৰ, কোন বাটে যাবা তুমি।